আজি 9 তাৰিখ 9 এপ্ৰিলৰ পৰা আমি 13 এপ্ৰিললৈকে বস্ত্ৰ মেলাৰ আয়োজন কৰিছোঁ। গামোচা স্বেচ্ছাসেৱী সংগঠনটোৰ মই সম্পাদিকা আৰু ইয়াত বিভিন্ন ধৰণৰ কাপোৰ উপলব্ধ হৈছে। আমাৰ মহিলাখিনি বিভিন্ন উচ্চ মানদণ্ডৰ শালত বব নোৱাৰিলেও ঘৰুৱা শালতে বৈ বিভিন্ন ধৰণৰ কাপোৰ লৈ ইয়াতে বজাৰলৈ উলিয়াই আনিছে। আৰু আজি এই বস্ত্ৰ মেলাৰ এই থলীৰ পৰা স্বেচ্ছাসেৱী সংগঠনটোৰ সম্পাদিকা হিচাপে মই এটা অসমবাসীলৈ এটা অনুৰোধ কৰিব খোজোঁ, যাতে আমি বহিৰাগতৰ কাপোৰখিনি বাদ দি এই বহু কষ্টৰে বোৱা মহিলাখিনিৰ কাপোৰখিনি গ্ৰহণ কৰিবলৈ আমাৰ পৰম্পৰাগত অসমীয়াৰ যিটো স্বাভিমান অসমীয়া কাপোৰখিনি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমি এই শিপিনীখিনিক আমাৰ লগত থকা শিপিনীখিনিক আমি বিভিন্ন প্ৰয়াসেৰে আমি আগুৱাই নিয়াৰ চেষ্টা কৰি আছোঁ। আৰু লাহে লাহে হয়তো এইখিনি আৰু হ'ব। আমি গোটেই অসমতে কাম কৰিবলৈ আমি সাজু হৈ আছোঁ। আৰু আমি প্ৰতি বছৰে ধাৰাবাহিকভাৱে আমি বস্ত্ৰ মেলাখন পাতিছোঁ। আৰু আমি এটাই অনুৰোধ কৰিব খোজোঁ, আমাৰ অসমীয়া মানুহখিনিক যাতে এই বস্ত্ৰখিনি সহজে আঁকোৱালি লয়, বহিৰাগতৰ কাপোৰখিনি যাতে বাদ দি আমাৰ স্থানীয় শিপিনীক উৎসাহ উদ্দীপনা যোগায়। ধন্যবাদ। গামোচাটো ইমান এটা ডাঙৰ ধাৰা, এই ধাৰাটো একেলগে দুদিনতে এবছৰতে এমাহতে বন্ধ কৰা কথা নহয়। যদি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি ইয়াৰ পৰা আমি অনুৰোধ কৰিব খোজোঁ, তেখেতসকলে যদি মন কৰে এই বাহিৰৰ পৰা অহা বস্ত্ৰখিনি বন্ধ কৰিব পাৰে। আৰু আমাৰ যিটো উদ্যমিতা আঁচনি এতিয়া খুব চলি আছে, উদ্যমিতা আচলতে আমাৰ উদ্যমী যিখিনি মহিলা আমাৰ অসমীয়া সমাজৰ ঘৰে ঘৰে আছে, আৰু সেই মহিলাখিনিক যদি উৎসাহ দি বিভিন্ন ধৰণৰ সুবিধা দি উলিয়াই আনে, উদ্যমিতা আৰু কোনো হ'ব নালাগে। আমাৰ অসমীয়াৰ আমাৰ যিটো মানে কি ফাইনেন্সিয়েল দিশটোত আমাৰ অসমীয়া মহিলাখিনি বহুত বেছি, অসমীয়া জাতিটো আগবাঢ়ি যাব বুলি মই মত পোষণ কৰিব খোজোঁ। এইখিনিয়ে ক'বলগীয়া মোৰ। QR ক'ডৰটো গামোচাৰ কাৰণে ব্যৱহাৰ হৈয়ে আছে, সেইটো QR ক'ডৰ ব্যৱস্থা কৰা হৈছে। কিন্তু আমাৰ যিটো সহজপ্ৰাপ্য হৈছে সেইটো অফিচবিলাকতে হৈ আছে। কিন্তু আমি স্বেচ্ছাসেৱী সংগঠন হিচাপে আমি গোটেই সুবিধাখিনি ল'ব পৰা নাই, কাৰণ প্ৰতিটো কামৰ কাৰণে বহুত পইচাৰ প্ৰয়োজন হয়। আমি চেষ্টা কৰি আছোঁ লাহে লাহে আমি সেইটো কৰিবলৈ।